Please subscribe this channel and like and share my videos. Hey, Robo. What যায় ভিতৰলে কিয় কাম আছে কি কাম কিবা কেছ একো নাই আৰে কেছ নাই যদি থানালৈ কিয় আহিছে বেলেগ কামত কাক লগ কৰিব মুখ্যমন্ত্ৰীক লগ কৰাই দিব পাৰিব থানাৰ ভিতৰত মুখ্যমন্ত্ৰী থাকে তেতিয়াহ'লে কাক লগ কৰিম বুলি কিয় সুধিছে এই দীপু বল পাগল নেকি নো হে যা যি কৰা কৰি থাক নাই দেখোন এয়া বাহ ভালেই হৈছে দে ইয়াত নিৰিবিলি পৰিৱেশ ইয়াত তই সুন্দৰকৈ পঢ়িব পাৰিবি তোক কোনেও ডিষ্টাৰ্ব নকৰে মই তোৰ কাৰণে কিবা এটা খোৱাৰ ব্যৱস্থা কৰি আহো দেই তই ডাঙৰকৈ পঢ়িবি কিন্তু আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত দুৰ্গা পূজা হয় তাৰমানে এইকেইদিন ঘৰৰ সমস্ত দায়িত্ব আপোনাৰ ওপৰতে আৰু তাকেইতো কঁকাল বিষাই গৈছে একেবাৰে সেইকাৰণেতো মই কথাটো ভাবিছো চি এইকেইদিন কাম কৰি ধৈৰ্য হেৰুৱাই ছোৱালী আনৰ কথা ভাবি থাক এনেওতো এদিন হলেও আনিব লাগিব এতিয়া অনা আজি পিছত অনা কি পাৰ্থক্য ছোৱালীয়ে পচন্দ কৰি থৈছে পচন্দ কৰিলে পাই যাম ৰিক্স আছে কিন্তু একো ৰিক্স নাই এই ফেচবুক হোৱাটছএপৰ যুগ আজিকালি ভাল কথাৰে যে তুমুল বিতৰ্ক লাগে আৰু এইটো যদি আপুনি কৰে ফালি পেলাব আপোনাৰ তেনেহ'লে কি কৰাটো ভাল হ'ব এই মেটাৰটো ছাৰৰ লগত ডিছকাছ কৰা ভাল হ'ব বুজিছে হয় নেকি বলক ছাৰৰ লগত কথা পাতিম এই ৰবা ডিছটো চেঞ্জ কৰি লওঁ হয় নেকি যাওক क्या बोलती तू सुन सुना आती क्या खंडाला क्या करूं आगे मैं खंडाला घूमेंगे फिरेंगे नाचेंगे गाएंगे ऐश करेंगे और क्या क्या बोलती तू ঐ এফালা ছাৰ কি কৰি আছ ছাৰ ইনভেষ্টিগেশ্যনত লাগি আছো এয়া ইনভেষ্টিগেশ্যন হয় ছাৰ নহয় ছাৰ মই কৃষ্ণক চিন্তি ছাৰ এইটো ঘৰৰ মানুহ হয়নে নহয় আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ ৰজা ৰুদ্ৰসিংহ জয়সাগৰৰ তীৰত পঞ্চদেৱতাৰ মন্দিৰ তেওঁ নিৰ্মাণ কৰিছিল আৰু দুৰ্গা পূজাৰ পৃষ্ঠপোষকতা কৰিছিল তেওঁৰ পুত্ৰ স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত আহোম ৰাজ্যৰ শক্তি ধৰ্ম আৰু ব্যৱস্থা বিকাশ হৈছিল আৰু ৰজাই দুৰ্গা পূজাৰ প্ৰচাৰ কৰিছিল কি হ'ল আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ ৰজা ৰুদ্ৰসিংহৰ জয়সাগৰত তেওঁ ক'ৰ আহিছ কি লাগে পঞ্চদেৱতাৰ মন্দিৰৰ নিৰ্মাণ কৰিছিল আৰু দুৰ্গা পূজাৰ পৃষ্ঠপোষকতা কৰিছিল তেওঁৰ পুত্ৰ স্বৰ্গদেউ তেওঁৰ ৰাজত্বকালত আহোম ৰাজ্যৰ শক্তি ধৰ্ম ইত্যাদি বিকশিত হৈছিল ইমান দিনে ছোৱালী এজনী পতাব নোৱাৰিলে নোৱাৰিলো আৰু তাতে কি হ'ল এতিয়া মই কি কৰো এতিয়া কিন্তু এইটো কাম কৰিলে তামাম ৰিক্স হ'ব নহয় তুমি ছাৰক মেনেজ দিবা আৰু ছাৰ ৰ'বচোন ছাৰ এই কথা এটা কি কথা ছাৰ এই কথা এটা আলোচনা কৰিবলগীয়া আছে কিহৰ আলোচনা এই থানালৈকে জানিব লাগিব ছাৰ আপুনি এই তিনিজন চলাবলৈ অসুবিধা নহয় মই তিনিজন উঠাই বাইক চলাই যাম আপুনি নোৱাৰে মই কিন্তু পাৰোঁ মই চলাওঁ দিয়ক ঠিক আছে দিয়ক ছাৰ গ'লেই যে কি হ'ব এতিয়া তুমি উল্টা কথা কৈহে ছাৰৰ মাথাটো বেয়া কৰি দিলা এই হাত আলোচনা কৰিম নালাগে যোৱা দুপৰীয়া মই অকলে গৈ পাতিম ৰাজতন্ত্ৰৰ বিদায় মগাৰ পাছত এই পূজা অসমৰ সাৰ্বজনীন ৰূপত জনসাধাৰণৰ মাজলৈ আহে ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো দুৰ্গা পূজা প্ৰচাৰৰ ক্ষেত্ৰত পঢ়িবলৈ আহিছে বাইদেউ কি কৰিছে আপুনি মই মানুহ গম পাইছো কিন্তু আপুনি ৰ'ব বাইদেউ ৰ'বা তই এইটো খাই লৈছ ঠিক আছে
এইটো মানে মোৰ ল'ৰা। ই ইয়াত কি কৰি আছে? বাইদেউ তাক ডিষ্টাৰ্ব নকৰিবচোন। ব'লক আমি বাহিৰত কথা পাতোগে। আহক আহক বাইদেউ। ভাগৰ লাগিছে দেই। হেৰি এইবিলাক কি ভাওনা কৰি আছে? ভাওনা মানে? কি ভাওনা মানে? আপোনাৰ ল'ৰাটোৱে মোৰ টেবুলত বহি টেটু ফালি ফালি পঢ়ি আছে, আপুনি আকৌ চাহ বিস্কুটৰ যোগান ধৰিছে। এয়া ভাওনা নহয় কি? ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিলে ভাওনা কৰা হয় হ'বলা, আৰু ল'ৰা ছোৱালীয়ে পঢ়া শুনা নকৰিলে ডাঙৰ মানুহ কেনেকৈ হ'ব? আৰে থানাত কোনোবা মানুহে পঢ়া শুনা কৰিবলৈ আহে নেকি? কিয় নকৰে? পুলিচৰ ল'ৰা ছোৱালী নাই, সিহঁতে স্কুলত নপঢ়ে? হেৰি উল্টা পুল্টা যুক্তি দি নাথাকিব দেই, কৈ দিলো হ'লে। সেয়ে ৰ'ব আপোনাৰ লগত কথা পাতি মোৰ টাইম লষ্ট নকৰো। Please subscribe this channel and like and share my videos. হেৰি ৰ'বচোন ৰ'ব। ক'ত যায়? ভিতৰলে। কিয়? কাম আছে। কি কাম? কিবা কেছ? কেছ চেছ একো নাই। আৰে কেছ নাই যদি থানালৈ কিয় আহিছে? বেলেগ কামত। কাক লগ কৰিব? মুখ্যমন্ত্ৰীক লগ কৰাই দিব পাৰিব? থানাৰ ভিতৰত মুখ্যমন্ত্ৰী থাকে। তেতিয়াহ'লে কাক লগ কৰিম বুলি কিয় সুধিছে? দীপু বল। পাগল নেকি নো? যা যি কৰা কৰি থাক। কোনো নাই দেখোন। এয়া বহ ভালেই হৈছে দে। ইয়াত নিৰিবিলি পৰিৱেশ, ইয়াত তই সুন্দৰকৈ পঢ়িব পাৰিবি। তোক কোনেও ডিষ্টাৰ্ব নকৰে। মই তোৰ কাৰণে কিবা এটা খোৱাৰ ব্যৱস্থা কৰি আহো দেই। তই ডাঙৰকে পঢ়িবি কিন্তু। আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত দুৰ্গা পূজা হয়, তাৰমানে এইকেইদিন ঘৰৰ সমস্ত দায়িত্ব আপোনাৰ ওপৰতে আৰু। তাকেইতো কঁকাল বিষাই গৈছে একেবাৰে, সেইকাৰণেতো মই কথাটো ভাবিছো। চি এইকেইদিন কাম কৰি ধৈৰ্য হেৰুৱাই ছোৱালী আনাৰ কথা ভাবি থাকে। এনেওতো এদিন হ'লেও আনিব লাগিব, এতিয়া অনা আজি পিছত অনা কি পাৰ্থক্য? ছোৱালীয়ে পচন্দ কৰি থৈছে। পচন্দ কৰিলে পাই যাম। ৰিক্স আছে কিন্তু। একো ৰিক্স নাই অ'। এই ফেচবুক হোৱাটছএপৰ যুগ আজিকালি। ভাল কথাতে যি তুমুল বিতৰ্ক লাগে, আৰু এইটো যদি আপুনি কৰে ফালি পেলাব আপোনাৰ। তেনেহ'লে কি কৰাটো ভাল হ'ব? এই মেটাৰটো ছাৰৰ লগত ডিছকাছ কৰা ভাল হ'ব বুজিছে? হয় নেকি? ব'লক ছাৰৰ লগত কথা পাতিম। এই ৰ'বা, ডিছটো চেঞ্জ কৰি লওঁ। হয় নেকি? যাওক। क्या बोलती तू सुन सुना आती क्या खंडाला क्या करूं आगे मैं खंडाला घूमेंगे फिरेंगे नाचेंगे गाएंगे ऐश करेंगे और क्या क्या बोलती तू ঐ এফালা। ছাৰ কি কৰি আছ? ছাৰ ইনভেষ্টিগেশ্যনত লাগি আছো। এয়া ইনভেষ্টিগেশ্যন? হয় ছাৰ। নহয় ছাৰ। মই কৃষ্ণক চিন্তি ছাৰ এইটো ঘৰৰ মানুহ হয়নে নহয়? আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ ৰজা ৰুদ্ৰসিংহ জয়সাগৰৰ তীৰত পঞ্চদেৱতাৰ মন্দিৰ তেওঁ নিৰ্মাণ কৰিছিল আৰু দুৰ্গা পূজাৰ পৃষ্ঠপোষকতা কৰিছিল। তেওঁৰ পুত্ৰ স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত আহোম ৰাজ্যৰ শক্তি ধৰ্ম আৰু শাসন ব্যৱস্থা বিকাশ হৈছিল আৰু ৰজাই দুৰ্গা পূজাৰ প্ৰচাৰ কৰিছিল। কি হ'ল? আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ ৰজা ৰুদ্ৰসিংহৰ জয়সাগৰত তেওঁ ক'ৰ আহিছ? কি লাগে? পঞ্চদেৱতাৰ মন্দিৰৰ নিৰ্মাণ কৰিছিল আৰু দুৰ্গা পূজাৰ পৃষ্ঠপোষকতা কৰিছিল। তেওঁৰ পুত্ৰ স্বৰ্গদেউ তেওঁৰ ৰাজত্বকালত আহোম ৰাজ্যৰ শক্তি ধৰ্ম ইত্যাদি বিকশিত হৈছিল। ইমান দিনে ছোৱালী এজনী পতাব নোৱাৰিলে? নোৱাৰিলো আৰু তাতে কি হ'ল? এতিয়া মই কি কৰো? এতিয়া কিন্তু এইটো কাম কৰিলে তামাম ৰিক্স হ'ব। নহয়, তুমি ছাৰক মেনেজ দিবা আৰু। ছাৰ ছাৰ ৰ'বচোন। ছাৰ এই কথা এটা কি কথা? ছাৰ এই কথা এটা আলোচনা কৰিবলগীয়া আছে। কিহৰ আলোচনা? থানালৈকে জানিব লাগিব।
ছাৰ আপুনি এই তিনিজন চলাবলৈ অসুবিধা নহয় নহয় মই তিনিজন উঠাই বাইক চলাই যাম আপুনি নোৱাৰে মই কিন্তু পাৰোঁ মই চলাওঁ দিয়ক ঠিক আছে দিয়ক ছাৰ গ'লেই যে কি হ'ব এতিয়া তুমি উল্টা উল্টা কথা কৈহে ছাৰৰ মাথাটো বেয়া কৰি দিলা এই হাত ওচৰত গ'ল নালাগে যোৱা দুপৰীয়া মই অকলে গৈ পাতিম এই মুকুতৰা ৰাজতন্ত্ৰৰ বিদায় মগাৰ পাছত এই পূজা অসমৰ সাৰ্বজনীন ৰূপত জনসাধাৰণৰ মাজলৈ আহে ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে বহিব লাগে এৰিবনে নেৰে মই বহিব লাগে মোৰ লগত ফেব্ৰুৱাৰী পাতি একো লাভ নাই দম দিছ দম দম দিয়া নাই দস্যু ৰত্নাগৰৰ পৰা বাল্মীকি হোৱা মানুহ আকৌ দস্যুগুৰি জগাই নুতুলিব মই আকৌ সেই দমক ভয় কৰা বিধৰ মুকুতা দেখা নহয় দে মই আকৌ অকল দম দিয়ে ক্ষান্ত নাথাকো মানুহ মৰাৰ আগত বহুতবাৰ ধৈৰ্য ধৰো কেইকেইটা সুধিব থানাত মোৰ ৰেকৰ্ড কি আছে এটা মাৰ্ডাৰ কেছতো আছো প্ৰমাণৰ অভাৱত মোক একোডালেই কৰিব পৰা নাই কৃষ্ণক চিন্তি অকণমান ভয় খাইছে নেকি মুখখন দেখিলে গম পাইতো হেৰি তই অকণমান বহচোন মই মানে কথাবিলাক গম পোৱা নাছিলো নহয় হেৰি মই চাহ বনাই আনো দুয়োটাই ধুনীয়াকৈ খাম দেই আপোনালোকে মোৰ ল'ৰাৰ গাত হাত দিছে আৰু তাৰ পঢ়াত বাধা দিছে গতিকে মই আপোনালোকৰ ওপৰত কেছ ফাইল কৰিম আপুনি পুলিচৰ ওপৰত কেছ দিব দিম হৰি আপোনালোকে বেছি কথা কৈ আছে হে এই ভাগ দেখিছে একে সোমোৱাই থমগে আৰু ৰিপৰ্টাৰ মাতি আনি গোটেই থানাত হাল্লা লগাই দিম এইবিলাক নকৰিব আপুনি তেনেহলে মোৰ ল'ৰাটোক শান্তিত পঢ়িবলৈ দিয়ক ৰাম আপোনাৰ ল'ৰা পঢ়ক আমাৰ একো ক'বলগীয়া নাই নহয় কিন্তু থানাত এইবোৰ নচলিব চলিব যি চলিব ইয়াতে চলিব আৰু মোৰ ল'ৰা ইয়াতে পঢ়িব বাবা কি মানে হেৰি চাহকাপ ঠিকে আছে নে মিঠাটো অকণমান কম হৈছে অকণমান চেনি লৈ আনো নেকি বাৰু নালাগে মই পাছত ৰসগোল্লা এটা খাই লওঁ আচ্ছা আচ্ছা আপুনি যে এজনী ছোৱালী আনি পেলাই ৰুমত সোমোৱাৰ প্লেনিং কৰিছে এনেওতো দুদিন পিছত বিয়া পাতিবই লাগিব গতিকে এই দৰকাৰী সময়তে আনি দিওঁ নাই এইটোতো কৃষ্ণক চিন্তি চুৰি কেছত পৰি যাব সেইকাৰণে মই ছাৰৰ লগত ডিছকাছটো কৰি লওঁ বুলি ভাবিছোঁ নাই ছাৰৰ লগত নহয় তাতকে কেকে ছাৰৰ লগত ডিছকাছ কৰি নাই যোৱাৰ লগত ফাৰ্ষ্ট ষ্টেপতে ডিছকাছ কৰিবলৈ গ'লে ডাইৰেক্ট কেঞ্চেল সেই কেকেটা আকৌ অলপ হিংসাও কৰে সেইকাৰণে কথাটো ছাৰৰ লগত ধুনীয়াকে পাতি লোৱাটো ভাল ঠিক আছে আপোনাৰ এই কেছটো মই একদম ছেটেল কৰি দিম পাৰিবিতো কৃষ্ণক চিন্তি এনেকুৱা কেছ মই বহুত ছেটেল কৰি থৈছো আচ্ছা ছোৱালীজনী ক'ৰ পৰা উঠাব ছোৱালী এজনী চাইছো নে ছাৰৰ লগত কথাটো পাতি লওঁ নেকি নহয় এটা কাম কৰক আপুনি মোৰ লগত ব'ল এতিয়া ব'ল ব'লা উঠক লৈ যাওকচোন গৰম গৰম পুতলা আছে লৈ যাওক জ্বলাই দিয়ক কাৰোবাৰ ওপৰত খং আছে দাহ আছে আনি জ্বলাই দিয়কচোন কাপোৰ মৰিছে খেও জ্বলিছে কাইজা কওক পুতলা জ্বলাওক কথাটো ময়ো শুনিছো হয় ছাৰ আজি এসপ্তাহমানৰ পৰা গোঠা পিন্ধি ঘূৰি ফুটিছে তাৰ হাতত বোলে ভেৰাইটিজ ডিজাইনৰ পুতলিকা থাকে হয় সেইকাৰণে অলপ সন্দেহ হৈছে ছাৰ য়েছ এই কাৰবাৰটোত কিবা এটা ৰহস্য লুকাই আছে হয় থাকিবই লাগিব মানুহজনে ধৰিব লাগিব ছাৰ কিবা এটা কৰিব লাগিব অংক কৰিছ পাৰিছ নাই পাৰিছো কৰ ভালকৈ কৰ আখৰ পানীবিলাকো অলপ ভাল কৰিবি লুটু লুটু অবায়া আরে লুটু আরে শুনছ না নি মাতি আরে কি হল আরে কি হৈছে কিয় আমারে টানি আনিছে মনে মন থাকক আপোনাৰ এই সাউণ্ড বক্সৰ ভলিউমটো অলপ কমাওক কি সাউন্ড বক্সৰ ভলিউম মাতটোৰ কথা কৈছো ইমান জোৰে জোৰে কথা কয় নেকি বা আপোনাৰ কি প্ৰবলেম হৈছে প্ৰবলেম মোৰ নাই হোৱা মোৰ ল'ৰাটো পঢ়ি আছে তাৰ ডিষ্টাৰ্ব হয় গতিকে আপোনাৰ ভলিউমটো অলপ কমাব নিজে জোৰ জবস্তি কৰি ইনো পঢ়াব লাগিছে আৰু আমাৰে অৰ্ডাৰ দিব আহিছে লাই বালাই হৈছো এইবোৰ জলদি বন্ধ কৰি যাও কি আৰু নাযাওঁ ইয়াৰ পৰা কিয় যাম হি
মোৰ ল'ৰাই ইয়াতে পঢ়িব আৰু আপোনালোকৰ ভলিউমটো অলপ কমাই ৰাখিব ওরে বাবা কি টাইপের মানুষ এবিলা মনে মনে ঘূৰি আছে দেখা নাই হুলস্থুল নকৰিব তো বেশি হল গাও নাচাব বাইদেউ নাচাব নাচাব আমাৰ যুগৰ শ্ৰেষ্ঠতম বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ জীৱনৰ আৰম্ভণিতে আন 10জনৰ নিচিনাকৈ এজন সাধাৰণ মানুহ আছিল পৰিয়ালৰ সূত্ৰে জনা যায় যে ভৱিষ্যতৰ এই মহান বিজ্ঞানী গৰাকীৰ লৰালিতে প্ৰতিভাৰ বিশেষ লক্ষণ দেখা গৈছিল তেওঁ সৰুৰে পৰা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি আকৰ্ষিত আছিল তই পঢ়ি থাক স্বাভাৱিকতে ঘৰখনৰ পৰিৱেশ আছিল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অনুকূল ইয়াৰ প্ৰভাৱতে কিশোৰ আইনষ্টাইনে সৰু কালতে বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈ পৰিল আৰু এই আগ্ৰহৰ ফলতে তেওঁ পিছলৈ এই যুগৰ এজন মহান বিজ্ঞানী ৰূপে গোটেই বিশ্ববাসী এই ছাৰক ফোন কৰি কথাটো ভালদৰে বুজাই ক মই কিন্তু একেটা কথাকে চেপেটা কৰি আছো নহয় এটা কাম কৰ ফোন কৰি ছাৰক ঠাণ্ডাতে থাকিবলৈ ক ৰ'ব আপুনি এইটো ঠিক কথা কৈছে মই ফোন এটা পটককে কৰিয়ে লওঁ হেল্ল' ছাৰ আপুনি থানাত আছেনে নাই ক'ত আছে বাৰু আছো আৰু এঠাইত তোক কিয় নহয় ছাৰ ইম্পৰ্টেণ্ট কাম এটা আছিলে আপুনি মোক লগ কৰিবচোন কি হ'ল নহয় ছাৰ মই লগ কৰিম আপোনাক হেল্ল' 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 কোনো কাট খাই গ'ল দেখোন নেটৱৰ্ক প্ৰব্লেম ননচেন্স পাইছো ছাৰ মানে গোটেইকেইটাকে একেবাৰে চাকৰি পৰা উলিয়াইছে আচ্ছা মোৰ দোকানে কোনটা কাম কৰিছে কোৱা চিৰিয়াছ টাইমত 420 কথা কৈ নাথাকিবি কিন্তু আমার মতে এনেকা চাই থাকিলে না হব স্যারক ফোন করে স্যারক কই দিয়া বালা স্যারে যি করে করিব ছাৰ কি কৈছে ছাৰ কতকে মই কওঁ তাৰ উস্তাদিটো শুনাচোন কি কৰিবগে বা মই ক'ব নোৱাৰিছো মই ক'ব নোৱাৰিছো খজুলি মাইন থাক এতিয়া কৈ আহিছো ভুইটো কিবা কিবি কৈ দিব নেকি দাদু কই লও কৰক এডাল অশান্তিত যদি সেই দুটা ওলাই আহে ভালহে অসমীয়া জাতি আৰু সংস্কৃতি গুৰি দেউতা হিচাপে আমি প্ৰথমে 4জন মানুহৰ নাম ক'ব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু কি কৈছা আৰে দেখা নাই কি কৰি আছে তাকে সুধিছে কি কৈছে পঢ়ি আছে কেঁচা টেবুলত বহি পঢ়িছে মানে আগলৈ পুলিচ ধান্দা মাৰিছে তুমি মনে মনে থাকাচোন শ্ৰীমন্ত শংকৰদেৱে পঢ়া শুনাত বেছি কথা ক'ব নালাগে। তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰিছে। ৰূপকৰ জ্যোতি তুমি মনে মনে থাকা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ নাম ল'ব লাগিব তেওঁলোকৰ পঢ়, বাবা। অৱদানে ইংলিছ পঢ়িছে নে অসমীয়া পঢ়িছে তুমি চকুৰে দেখা নাই সেইখন ইংলিছ নে অসমীয়া দেখিছো ক'লা আপোনাক সুধিছো দিয়া বাবা তই পঢ়ি থাক দেই তাৰ ভিতৰত জ্যোতিপ্ৰসাদক মই এটা প্ৰশ্ন ধৰো তুমি মাষ্টৰ নেকি হে মইতো মাষ্টৰে আছো কোন স্কুলৰ ভেটেনেৰী স্কুল কি ভেটেনেৰী স্কুল এতিয়া মাষ্টৰ দৰমহা চৰমহা নাপাইছে ফেঞ্চাৰ স্কুল এখন স্কুল যোৱা ইয়াৰ পৰা কি ফাটলামি কৰি আছা আপুনি যাওক এখন হ'লে মই কি আছে আপুনি গম পাইছে তেনেহ'লে তুমি নোযোৱা মই কাম কৰিয়ে গৈছো আপুনি যাওক ঠিক আছে ৰ'বা মই তোমাক ৰ'বা সম্পদ আৰু
মহাপুৰুষ দুজনাৰ ভক্তিৰ ইয়াত পঢ়ি ফালিবলৈ ফোনটো মাছ নালাগে অ বিজি হৈ আছে মোলে কল বেক কৰিব নহয় অ এই আহিছে কোন ছোৱালী ৰিটাৰ্ণ ছোৱালী দাদা চা ছোৱালী ধান্দা এতিয়া মোৰহে ছাৰ ছাৰ কওক মানে মই কৈছো ছাৰ মই যে কৈছিলো ছাৰ ইম্পৰ্টেণ্ট কথা এটা আছে বুলি মানে ছাৰ এইটো কি বুলি কয় মানে কৈ থাকিব নালাগে ডাইৰেক্ট ক হয় ছাৰ মানে এই মণিপুৰ তীৰ্থ ভ্ৰমণ গ'ল কেইকেইটা বেমাৰী মানুহ কামত ফাং ফুং বেচেৰাটোৱে গোটেই ঘৰৰ কাম কৰিবলগীয়া হৈছে হয় ছাৰ কঁকাল পুৰা বিষাই গৈছে গতিকে মুকু দাদাই আপোনাৰ পৰা এটা হেল্প বিচাৰিছে মই মানে এতিয়া মুকুদাদাৰ লগত কাম কৰিব লাগিব নহয় ছাৰ তেনেকুৱা কিয় ভাবিছে মুকু দাদাই কৈছে এনেও দিয়া পাতিবই লাগিব এইকেইদিনতে যদি ছোৱালী এজনী এনে ঘৰত সোমোৱাই লয় কেনে হয় মাত্ৰ আপুনি এটা ছাৰ হেল্প কৰিব লাগিব কোনোবাই ছোৱালী চোৰৰ কেছত কেছ দি দিব পাৰেতো মই মুকু দাদাই ভয় খাইছে মই মুকু দাদাক কৈছো মই ছাৰক কৈ মই মেনেজ কৰি দিম তই মোক মেনেজ কৰিবি হয় মোৰ মুকু দাদাৰ কাৰণে আৰু চৰ চিনি পাওঁ তোক মই এয়া কৰিবলৈ ৰাখিছো ছাৰ মই আগৰ কেছটোত যাওঁ মুকু দাদা মই আহিছো ব্যস্ত আপোনাৰ এতিয়া বয়স হৈছে এতিয়া আপুনি সৰু ল'ৰাৰ নিচিনা কামবিলাক কিয় কৰি থাকে হে চবফালে কেৱল মোৰ বিধিৰ বিখিনি কি কৰা যায় বাৰু তুমি কি পৰীক্ষা দিছা মেট্ৰিক পৰীক্ষা পাছ কৰিছা মেট্ৰিক পৰীক্ষা দিমহে এতিয়া আচ্ছা পৰীক্ষা আহিহে আছে তাকে ভগৱানে ধুনীয়া মানুহৰ ওচৰলৈ পঠিয়াইছে মই পৰীক্ষা আগত তোমাক কোৱা বনাই আছে হা মই যি সুধিছো তুমি ধুনীয়াকে কৈ যাবাচোন এখন বাছত যদি 5টা মানুহ আহি আছে তাৰপৰা যদি এটা মানুহ নামি গৈছে বাছখনে কেইটা মানুহ আছে 4টা কেনেকে আছে এটা মানুহ নামি গৈছে চিকটা নামাটো হলে দেখিছা আগফালৰ দৰ্জা দি যে আৰু এটা মানুহ উঠিছে সেইটো হলে নেদেখিছা